মই আজি ভগ্নাংশৰ ওপৰত আকৌ এটা ভিডিঅ' কৰিবলৈ গৈছোঁ। ইতিমধ্যে কেইবাটাও ভিডিঅ' কৰা হৈছে। আজি চাওঁ আহাচোন, আমি দুটা ভগ্নাংশক যেতিয়া পূৰণ কৰা হয় তেতিয়ানো আমি কি কি ঘটনাৰ সন্মুখীন হ'ব বা আমি তাৰ পৰা কি ফল লাভ কৰিব পাৰোঁ তাকে আমি চাব বিচাৰিছোঁ। গতিকে অবজাৰ্ভেশ্যন অফ মাল্টিপ্লিকেশ্যন অফ টু ফ্ৰেকশ্যনছ হয়নে। এতিয়া ধৰা আমি দুটা ভগ্নাংশ লৈছোঁ, মই 3/1 আৰু 4/1 এই দুটাক মই পূৰণ কৰিছোঁ। আমি পাইছোঁ কিমান হয় 12/1। এতিয়া আমি চাওঁ এই 3/1 আৰু 3/1 আৰু 4/1 আৰু 12/1 লগত কিবা সম্পৰ্ক আছে নেকি আমি চাওঁ আহাচোন। অৰ্থাৎ ডাঙৰ সৰু কিবা ওলায় নেকি সেইটো চাওঁ আহাচোন। এইটো কাম তুলনা কৰিবলৈ গ'লে আমি আগতে পাইছোঁৱেই যে আমি ভিডিঅ'ত কোৱা হৈ আছে, তুলনা কৰিবলৈ গ'লে আমি কি কৰিব লাগিব, ভগ্নাংশবোৰ এনেকৈ আমি লিখি ল'ব লাগিব আৰু ইহঁতক। গতিকে মই 3/1 4/1 আৰু 12/1 আৰু তেতিয়া এই তিনিটা ভগ্নাংশই মই লসাগু ল'ব লাগিব। লসাগু ল'লে কিমান পাম, 12 পাম। মই লসাগুৰ ওপৰতো ভিডিঅ' কৰা আছে, গতিকে মই আজি চমু কৰিবৰ কাৰণে কথাখিনি থুলমূলকৈ ক'ব বিচাৰিছোঁ, বাৰে বাৰে ৰিপিট কৰি থাকিব বিচৰা নাই হয়নে। গতিকে কিমান পালোঁ আমি, এই 3 আৰু 4 12 লসাগু কিমান পাম আমি 12। গতিকে আমি এতিয়া ইহঁতক 12 হৰটো 12 কৰিবলৈ বিচাৰি আছোঁ। গতিকে 3 লগত মই 4 পূৰণ কৰিছোঁ, গতিকে তলত 4 পূৰণ কৰা কাৰণে ওপৰতো 4 পূৰণ কৰিছোঁ। 1 পূৰণ 4 সমান 4 আৰু 3 4 গুণ 12। ঠিক তেনেকৈ ইয়াতো 1 পূৰণ 3 আৰু 4 3 গুণ 12। ঠিক তেনেকৈ ইয়াতো 1 পূৰণ 1 সমান 1 আৰু 12 পূৰণ 1 সমান 12 হয়নে। আমি এইটো কি চোৱা, তোমালোকে এটা প্ৰকৃত ভগ্নাংশ হয়নে বাৰু, এইটো প্ৰকৃত ভগ্নাংশ, এইটো প্ৰকৃত ভগ্নাংশ, এইটো প্ৰকৃত ভগ্নাংশ হয়নে। এতিয়া আমি কি পাওঁ, এতিয়া দেখিলোঁ যে ইয়াত এটা সদৃশ ভগ্নাংশ পালোঁ, এইটো 12/4, এইটো 12/3 আৰু এইটো 12/1 দেখিলোঁ। আমি এতিয়া সিহঁতক তুলনা কৰিব পৰা হ'লোঁ। এইটো পূৰণ ফলটো কিমান আছিলে 12/1 হয়নে বাৰু। এই 12/1টো চোৱা, 12/1টো সৰু, গতিকে মই লিখিছোঁ 12/1 12/4তকৈ সৰু। তাকে ইংৰাজীত পঢ়িলে কি হ'ব, 1/12 ইজ লেছ দেন 4/12। আৰু কি পাইছোঁ যে এই 12/1টো অকল ইয়াৰ পৰাই সৰু নহয়, ইয়াতকৈও সৰু হয়নে। 3/12তকৈ 1/12টো সৰু, গতিকে আমি এনেকৈ লিখিছোঁ। এতিয়া এই 1/12 আমি এই 12/4 আমি কি পাইছিলোঁ, 3/1 পাইছিলোঁ। গতিকে এইটো সমান ভগ্নাংশ। 12/4তকৈ সৰু মানে 3/1তকৈ সৰু হয়নে। ঠিক তেনেকৈ 12/3 মানে কিমান আছিলে 4/1, গতিকে 4/1তকৈ 12/1টো সৰু হয়নে বাৰু। নেক্সটটোত চাওঁ, আকৌ এটা উদাহৰণ লৈছোঁ যে এইটো এটা প্ৰকৃত ভগ্নাংশ, 5/2 আৰু 7/3 পূৰণ কৰিলে কিমান পাম 6 আৰু 35। গতিকে আমি এইকেইটাক তুলনা কৰি চাওঁ, 5/2 7/3 আৰু 35/6 সম্পৰ্ক আমি পৰ্যবেক্ষণ কৰি চাওঁ। গতিকে আমি কি কৰিলোঁ, ইহঁতকেইটা লসাগু কিমান পালোঁ আমি 35, 7, 5, 7 আৰু 35ৰ লসাগু কিমান হয় 35। গতিকে আমি হৰটো 35 কৰিব বিচাৰিছোঁ, ইয়াত 35 হ'ল, 7ৰে পূৰণ কৰিলোঁ, ইয়াকো 7ৰে পূৰণ কৰিলোঁ 14 হ'ল। ইয়াক আমি 7ৰ লগত 5 পূৰণ কৰিলে 35, 3 লগত 5 পূৰণ কৰিলে 15 হ'ল। 35ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব, 35ৰ লগত আমি 1 পূৰণ কৰিলে 35 পাম, আৰু ওপৰটোকো আমি 1 পূৰণ কৰিলে 6 পাম হয়নে। গতিকে আমি কি পালোঁ চোৱা, এইটো পূৰণ ফল, এইটো হ'ল পূৰণ ফল। দুটা ভগ্নাংশৰ পূৰণ ফলটো আছিলে আমাৰ এইটো হয়নে, দুটা ভগ্নাংশ পূৰণ ফল 35/6। গতিকে চালোঁ যে 35/6টো আমাৰ 35/14তকৈ সৰু, গতিকে এনেকৈ লিখিছোঁ। ঠিক তেনেকৈ 35/6টো 35/15তকৈ সৰু, গতিকে আমি এনেকৈ লিখিছোঁ। 35/14 মানে কিমান আছিলে 5/2, গতিকে 5/2তকৈ 35/6টো সৰু হ'ব। ঠিক তেনেকৈ 35/15 মানে কিমান আছিলে 7/3, গতিকে 7/3তকৈ 35/6টো পূৰণ হ'ব। এতিয়া আমি কি দেখিলোঁ যে দুটা প্ৰকৃত ভগ্নাংশ, এইটো প্ৰকৃত ভগ্নাংশ, এইটো প্ৰকৃত ভগ্নাংশ, আৰু ইয়াতো ঠিক তেনেকৈ এইটো প্ৰকৃত ভগ্নাংশ, এইটো প্ৰকৃত ভগ্নাংশ। এই দুটা প্ৰকৃত ভগ্নাংশ যেতিয়া আমি পূৰণ কৰা হয় তেতিয়াহ'লে যিটো পূৰণ ফল থাকে সেই পূৰণ ফলটো প্ৰতিটো ভগ্নাংশতকৈ সৰু পালোঁ। চোৱাচোন, ইয়াতো পাইছোঁ আমি এই 12 এই পূৰণ ফলটো 12/1, এইটো 12/3তকৈ সৰু বা 4/1তকৈ সৰু, আৰু ঠিক তেনেকৈ 12/4 বা 3/1তকৈ 12/1টো সৰু। ইয়াত ঠিক তেনেকৈ পালোঁ আমি পূৰণ ফলটো আমি দুই ক্ষেত্ৰতে আমি পালোঁ সৰু হয়নে বাৰু। দুইটা প্ৰকৃত ভগ্নাংশতকৈ পূৰণ ফলটো সৰু হয়। এতিয়া আমি চাওঁ এইবাৰ অপ্ৰকৃত ভগ্নাংশৰ পূৰণ ফলৰ ক্ষেত্ৰতনো কি হয় চাওঁ। এতিয়া চোৱা, এইটো অপ্ৰকৃত ভগ্নাংশ 5/7, এইটো অপ্ৰকৃত ভগ্নাংশ 3/4। গতিকে 4 7 গুণ 28, 5 3 গুণ 15। এতিয়া আমি চাম এই 5/7, 3/4 আৰু 15/28ৰ ক্ষেত্ৰতনো কি হয়।
গতিকে আমি তুলনা কৰিবলৈ গ'লে আমি কি কৰিছোঁ, আকৌ আগৰনিখিনি আমি কৰি লৈছোঁ, সিহঁতৰ হৰকেইটা একে কৰিব গৈ আছোঁ। গতিকে 5ৰ লগত ইহঁতৰ লগ হ'ব কিমান, 5, 3 আৰু 15 লগ হ'ব কিমান, 15 হয়। গতিকে আমি হৰকেইটা সকলোৱে 15 কৰিব বিচাৰি আছোঁ। 5 3 গুণ 15, 7 3 গুণ 21। ঠিক তেনেকৈ ইয়াত 3 5 গুণ 15, 4 5 গুণ 20। একে একে সংখ্যা পূৰণ কৰিছোঁ। আগৰ ভিডিঅ'ত তোমালোকৰ জনোৱা হৈ আছে, তোমালোকে বা জানা। গতিকে 5ৰ লগত 15 লগত 1 পূৰণ কৰিলে আমি কিমান 15 পাম, 28ৰ লগত 1 পূৰণ কৰিলে আমি 28 পাম। গতিকে ইয়াত চোৱা, আকৌ চোৱা, 15 15 15 হয়নে। এতিয়া আমাৰ তুলনা কৰিবলৈ সুবিধা হ'ল। এতিয়া দেখিলোঁ কি যে এই পূৰণফল যিটো প্ৰতিটো ভগ্নাংশতকৈ ডাঙৰ। চোৱা 15 ভাগৰ 21তকৈ এই পূৰণফলটো ডাঙৰ, বা 15 ভাগৰ 20তকৈ পূৰণফলটো ডাঙৰ হয়নে। গতিকে 15 ভাগৰ 20তকৈ ডাঙৰ আৰু 15 ভাগৰ 21তকৈ পূৰণফলটো ডাঙৰ। আকৌ এটা উদাহৰণ লওঁ অপ্ৰকৃত ভগ্নাংশৰ। এইটো এটা হ'ল 5 ভাগৰ 6 পূৰণ 4 ভাগৰ 8। এই দুটা অপ্ৰকৃত ভগ্নাংশ, দুটা পূৰণফলটো কিমান হৈছে 6 গুণ 48 আৰু 5 4 গুণ 20। এতিয়া আমি এই 5 ভাগৰ 6 আৰু 4 ভাগৰ 8 আৰু 20 ভাগৰ 48ৰ সম্পৰ্ক আমি চাওঁচোন। এইকেইটা ক্ষেত্ৰত আমি একেই কৰিব লাগিব। এনেকৈ লিখি লৈছোঁ। লৈ পেলাই আমি কি কৰিছোঁ, ইহঁতৰ 5 4 আৰু 20ৰ লসাগু উলিয়াইছোঁ। আমি জানো লসাগু কিমান হ'ব 20। গতিকে 5ৰ লগত 4 পূৰণ কৰিলে 20 পাম। ওপৰতো 4 পূৰণ কৰিব লাগিব। 6ৰ লগত 4 পূৰণ কৰিলে 24 পাম। আৰু ঠিক তেনেকৈ 4ৰ লগত 5 পূৰণ কৰিলে আমি 20 পাম। গতিকে ওপৰটোকো আমি 5 পূৰণ কৰিবলৈ 8ৰ লগত 5 পূৰণ কৰিলে 40 পাম। ইয়াতো আমি 20ৰ লগত 1 পূৰণ কৰিলে 20 পাম। গতিকে 48ৰ লগত 1 পূৰণ কৰিলে আমি কিমান পাম 48। গতিকে আমি দেখিলোঁ যে এই যে পূৰণফলটো ইয়াতকৈ ডাঙৰ, 20 ভাগৰ 24তকৈ 20 ভাগৰ 48টো ডাঙৰ, আৰু 20 ভাগৰ 40তকৈ 20 ভাগৰ 48টো ডাঙৰ। আচ্ছা 20 ভাগৰ 24 মানে কিমান আছিলে 5 ভাগৰ 6। গতিকে 5 ভাগৰ 6তকৈ এই পূৰণফলটো ডাঙৰ। ঠিক তেনেকৈ 20 ভাগৰ 40তকৈ মানে কিমান আছিলে 4 ভাগৰ 8। গতিকে 4 ভাগৰ 8তকৈ 20 ভাগৰ 48টো ডাঙৰ। অৰ্থাৎ আমি দেখিলোঁ যে দুটা অপ্ৰকৃত ভগ্নাংশৰ পূৰণফলটো প্ৰতিটো অপ্ৰকৃত ভগ্নাংশতকৈ ডাঙৰ হয়। হৈছেনে বাৰু? তোমালোকে কথাখিনি চাগৈ নিশ্চয় বুজি পাইছা। এইবাৰ আমি আকৌ এটা চাওঁ আহাচোন। প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশ পূৰণ কৰিলেনো কি হয় এই বিষয়ে এবাৰ চাওঁ। এইবাৰ চোৱা, এইটো হ'ল প্ৰকৃত ভগ্নাংশ 4 ভাগৰ 3 আৰু এইটো হ'ল অপ্ৰকৃত ভগ্নাংশ হয়নে বাৰু। এতিয়া আমি পূৰণ কৰি চাইছোঁ। 3 7 গুণ 21, 4 5 গুণ 20। এতিয়া এই 4 ভাগৰ 3, 5 ভাগৰ 7 আৰু 20 ভাগৰ 21ৰ মাজত সম্পৰ্কটো পৰ্যবেক্ষণ কৰি চাওঁ। গতিকে আকৌ আমি একেই কৰিব লাগিব। ইহঁতৰ 4 5 আৰু 20ৰ লসাগু ল'ব লাগিব। লৈ পেলাই আমি পালোঁ 20। গতিকে আমি ইয়াৰ হৰকেইটা 20 কৰি বিচাৰি আছোঁ। গতিকে 4ৰ লগত 5 পূৰণ কৰিলে 20 পাম। 3ৰ লগত 5 পূৰণ কৰিলে আমি 15 পাম। ঠিক তেনেকৈ 5ৰ লগত 4 পূৰণ কৰিলে আমি 20 পাম। ওপৰতো আমি 7ৰ লগত 4 পূৰণ কৰিলে কিমান পাম 28। আৰু 20ৰ লগত 1 পূৰণ কৰিলে 20 পাম। আৰু 21ৰ লগত 1 পূৰণ কৰিলে আমি কিমান পাম 21 পাম হয়নে। এতিয়া চোৱা, তোমালোকে চোৱা যে এই যে পূৰণফলটো এই প্ৰকৃত ভগ্নাংশ কিমান, এইটো প্ৰকৃত ভগ্নাংশ হয়নে 4 ভাগৰ 3। গতিকে ইয়াত আমি কি পাইছিলোঁ সমান ভগ্নাংশ 20 ভাগৰ 15। এই প্ৰকৃত ভগ্নাংশতকৈ কিন্তু পূৰণফলটো কি হৈছে ডাঙৰ হৈছে হয়নে বাৰু। 20 ভাগৰ 15কৈ 20 ভাগৰ 21টো ডাঙৰ। কিন্তু এই 20 ভাগৰ 21টো এই অপ্ৰকৃত ভগ্নাংশ 5 ভাগৰ 7তকৈ সৰু হৈছে হয়নে। গতিকে এইটো আকৌ এটা উদাহৰণ চাওঁ। এইটো প্ৰথমটো প্ৰকৃত ভগ্নাংশ 7 ভাগৰ 4 আৰু দ্বিতীয়টো কিমান অপ্ৰকৃত ভগ্নাংশ 3 ভাগৰ 8। গতিকে কিমান 4 8 গুণ কিমান হ'ব এইটো 32। 4 8 গুণ 32 আৰু এইটো হ'ল 3 7 গুণ 21 হয়নে। এতিয়া আমি 7 ভাগৰ 4, 3 ভাগৰ 8 আৰু 21 ভাগৰ 32ৰ সম্পৰ্কটো পৰ্যবেক্ষণ কৰি চাওঁ। গতিকে আমি তুলনা কৰিবলৈ কাৰণে আমি আকৌ এনেকৈ একে হৰবিশিষ্ট কৰিব লাগিব। গতিকে 7 3 আৰু 21ৰ লসাগু হ'ব কিমান 21। গতিকে আমি 7ৰ লগত 3 পূৰণ কৰিলে 21 পাম। ওপৰতো আমি 3 কৰিব লাগিব। 4ৰ লগত 3 পূৰণ কৰিলে 12 পাম। ঠিক তেনেকৈ 3ৰ লগত 7 পূৰণ কৰিলে আমি 21 পাম। আৰু ওপৰটোকো আমি একে সংখ্যাই পূৰণ কৰিব লাগিব। 8ৰ লগত 7 পূৰণ কৰিলে 56 পাম। আৰু ইয়াতো 21ৰ লগত 1 পূৰণ কৰিলে আমি 21 পাম। আৰু 32ৰ লগত 1 পূৰণ কৰিলে আমি কিমান পাম 32 পাম হয়নে। এতিয়া আকৌ চোৱা, এইটো পূৰণফল হয়নে বাৰু। এইটো পূৰণফল আছিলে আমাৰ দুটা ভগ্নাংশৰ পূৰণফল। এতিয়া আকৌ চাওঁ এই প্ৰকৃত ভগ্নাংশটো ইয়াৰ সমতুল্য ভগ্নাংশ এইটো ইয়াতকৈ এইটো সৰু। এই কি পূৰণফলটো ইয়াতকৈ ডাঙৰ হয়নে। প্ৰকৃত ভগ্নাংশ যিটো আছিলে তাতকৈ পূৰণফলটো কিমান পাইছোঁ আমি ডাঙৰ। আৰু অপ্ৰকৃত ভগ্নাংশ যিটো আছিলে হয়নে 3 ভাগৰ 8 তাতকৈ কিন্তু পূৰণফলটো আমাৰ সৰু হৈছে। গতিকে মই লিখিছোঁ যে 21 ভাগৰ 32 গ্ৰেটাৰ দেন 21 ভাগৰ 12 আৰু 21 ভাগৰ 32 ইজ লেছ দেন
কিমান আছে 21/56 আৰু এইটোকে আমি সমমান ভগ্নাংশ 7/4 আৰু এইটো সমমান ভগ্নাংশ 3/8 আমি এনেকৈ লিখিছোঁ। গতিকে আমি কি পালোঁ যে যদি দুটা ভগ্নাংশ এটা প্ৰকৃত আৰু এটা অপ্ৰকৃত হয় তেতিয়াহ'লে আমি পূৰণ কৰিলে কি পাম, এটা প্ৰকৃত আৰু এটা অপ্ৰকৃত ভগ্নাংশৰ পূৰণফলটো প্ৰকৃত ভগ্নাংশতকৈ ডাঙৰ কিন্তু অপ্ৰকৃত ভগ্নাংশটোতকৈ সৰু হয়। অৰ্থাৎ আমি এইটো প্ৰকৃত ভগ্নাংশ আৰু এইটো অপ্ৰকৃত ভগ্নাংশ, গতিকে ইয়াৰ যিটো পূৰণফল এই পূৰণফলটো প্ৰকৃত ভগ্নাংশতকৈ ডাঙৰ হৈছে আৰু এই অপ্ৰকৃত ভগ্নাংশতকৈ কি হৈছে, সৰু হৈছে। মই ভাবোঁ তোমালোকে কথাখিনি বুজিব পাৰিছা। গতিকে যদি অসুবিধা পাইছা আৰু 2-এবাৰমান ভিডিঅ'টো চাই দিলে তোমালোকে কথাখিনি বুজি পাবা। আৰু যিসকলে বৰ্তমানলৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু মানে এইটো বেল আইকনটো টিপি দিয়া, যাতে মোৰ এনেকুৱা ভিডিঅ'বোৰ মই এৰি দিয়াৰ লগে লগে তোমালোকে পোৱা। আৰু তোমালোকে মোৰ ভিডিঅ'বোৰ লাইক কৰিবা আৰু তোমালোকৰ বন্ধুলৈ শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকেও মোৰ এই ভিডিঅ' ক্লাছটোৰ সুবিধা লাভ কৰিব পাৰে। গতিকে পুনৰ আকৌ লগ পোৱাৰ কামনাৰে আজিলৈ এৰিলোঁ। ধন্যবাদ।